কিমান ব্যৱধান জিকিব চাবে আপুনি মানে 80 90 1 লাখ স্যার এবার আপনার কোন ফ্যাক্টর হব পারে আপনার কারণে ফেক্টর বুলি একো নাই ফেক্টর নাই আৰু ইয়াত আমাৰ লগত জিকিবৰ কাৰণে ইয়াত নাই গতিকে আমি মহাজোঁটত একেলগে যিহেতুকে আমাৰ কৰ্মীসকলে কাম কৰিব কংগ্ৰেছ AIDF CPI CPM CPIML গোটেই একেলগে যিহেতুকে আমি কাম কৰিম তাত আৰু কোনেও থিয় দিব নোৱাৰে নিশ্চিতভাৱে আমি ইয়াত মহাজোঁটৰ হৈ মই প্ৰাৰ্থী যিটো বিপক্ষত প্ৰাৰ্থী মই নিশ্চিতভাৱে জিকিম আৰু বহুত ব্যৱধানত আমি জিকিম মহাজোঁট হিচাপে আপোনালোকে চৰকাৰ গঠন কৰিব কৰিব নিশ্চিতভাৱে চৰকাৰ গঠন হ'ব এইবাৰ বিজেপি নেতৃত্বৰ চৰকাৰ নহয় এইবাৰ মহাজোঁটৰ কংগ্ৰেছৰ নেতৃত্বত আমাৰ মহাজোঁটৰ চৰকাৰ নাই মই কৈছোঁ UPFL ফেক্টৰ হ'ব নহয় ইয়াত যোৱাবাৰ যিমানখিনি পাইছে তাতকৈ কমেই পাব যোৱাবাৰ 17,000 কিমানৰ পাইছে আৰু 12টা ছিটত আমাৰ BTCত DPFৰ প্ৰাৰ্থী আছে মহাজোঁটৰ প্ৰাৰ্থী গতিকে 12টা ছিটতে আমি নিশ্চিতভাৱে জয়ী হ'ম স্যার এবার যে UPFL কৈ আছে 15 বছর মানে 28 নং গোসাইগাঁওটো মানে BPF দখল কৰিছে এবাৰ BPFৰ এই দখলটো মানে ভাঙি দিব বুলি কৈ আছে এই ক্ষেত্ৰত আপুনি কি ক'ব সকলে মুখত ক'ব পাৰে মুখততো সবেই ক'ব পাৰে কিন্তু আপোনালোকে দেখিছে হাজাৰ হাজাৰ সমৰ্থক আহিছে আপোনালোকে যিহেতুকে সাংবাদিক বিভিন্ন স্থানত যায় নিশ্চয় আপোনালোকে গম পায় গাঁৱত হওক বিভিন্ন মানুহৰ পৰা গম পায় বৰ্তমান মানে যিসকল মানে ভোটাৰ তেখেতসকলে কাক দিব বিচাৰিছে আপোনালোকে আপোনাৰ মূল ইছ্যু কি হ'ব মূল ইছ্যু কি হ'ব মূল ইছ্যু আমাৰ যিটো সমস্যা বিশেষকৈ আমাৰ ইয়াত মই 15 বছৰ যদিও বা বিধায়ক হৈছোঁ গোটেই সমস্যাবিলাক সমাধান কৰিব পৰা নাই গৰাখহনীয়াৰ প্ৰশ্ন আছে ইয়াত আৰু বিভিন্ন সমস্যা আমাৰ ইয়াত আছে সেই সমস্যাবিলাকক মই এইবাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম থেংক ইউ ঠিক আছে